Hello everyone, welcome back to my channel. আজি মই বনাবলৈ গৈ আছো আমাৰ সকলোৰে ভাল লগা মুৰ্গীৰ মাংস আলুৰ লগত আৰু তাৰ বাবে মই লৈছো 500 গ্ৰাম মাংস। ইয়াৰ লগতে মই দুটা ডাঙৰ সাইজৰ পিয়াজ কাটি ললো। ইয়া লৈছো তিনিটা জলকীয়া, এই মই তিনিটা আলু কাটি ললো। বিলাহী এটা লৈছো, আদা নহৰু কেইফুটামান। ইয়া লৈছো শুকান জলকীয়া দুটা আৰু লং ইলাইচি দালচেনি অকমান আৰু লগতে আছে তেজপাত দুখিলা। এতিয়া মই যিখিনি বিলাহী আৰু আদা নহৰু আছে তাৰে পেষ্ট এটা বনাই লম। এয়া পেষ্ট ৰেডি। এতিয়া মই মাংস বনাবলৈ যিখিনি শুকান মছলা ব্যৱহাৰ কৰিছো তাৰে এটা পেষ্ট বনাই লম। তাৰ বাবে মই হালধি, কাশ্মীৰী লাল মিৰ্চ, নিমখ আৰু অকমান লৈছো ধনিয়া পাউডাৰ। এই গুটেইখিনি মই এতিয়া অলপ পানী দি ভালকৈ পেষ্ট এটা বনাই লম। এনেকৈ বনাই ললে সাধাৰণতে তৰকাৰীত যেতিয়া মছলা দিয়া হয় তেতিয়া তেলত পুৰা খোৱাৰ চান্স কম থাকে। এয়া আমাৰ পেষ্ট ৰেডি হৈ গ'ল। এতিয়া মই মাংস বনাবলৈ এখন কেৰাহী পাতি তাত 2 টেবুলস্পুন তেল দিলো আৰু যিখিনি আলু কাটি ৰাখিছিলো সেইখিনি তেলত দি দিলো। আলুখিনি মই এটা সাইডে কেইমিনিটমান ভজাৰ পাছত এনেকৈ আনটো ফালে লুটিয়াই লৈছো। ইমান বেছি ভাজিব নালাগে, অলপ ৰঙচুৱা কৰিলেই হ'ব। এয়া মই এনেকৈ গুটেই কেইপিচ আলু লুটিয়াই লৈছো। এই আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এটা বাচনত উলিয়াই লৈছো। এনেকৈ আলু ফ্ৰাই কৰিলে কি হয়, পাছত মাংসৰ জুলত বা যিকোনো জুলত ভাঙি যোৱাৰ চান্সটো কম থাকে। এতিয়া আলু ভজা একেখিনি তেলতে মই তেজপাত আৰু গোটা জলকীয়া দি দিছো। অকমান ৰঙচুৱা হ'ব দিম। তাৰ পিছত মই কাটি লোৱা পিয়াজখিনি ইয়াতে দি দিলো আৰু এতিয়া লাহে লাহে লৰাই থাকিম। পিয়াজখিনি অলপমান সময় গোল্ডেন ব্ৰাউন হোৱালে ভাজিব লাগিব। ইয়া লাহে লাহে কালাৰ চেঞ্জ হ'বলৈ ষ্টাৰ্ট কৰিছে। এতিয়া বিলাহী আৰু আদা নহৰুৰ যিখিনি পেষ্ট বনাই ৰাখিছিলো সেইখিনি পিয়াজৰ লগতে মিলাই দিলো। এনেকৈ অলপ সময় ভাজিব লাগিব যাতে ইয়াৰ যিখিনি কেঁচা গোন্ধ একেবাৰে নোহোৱা হৈ যায়। এয়া তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া মই যিখিনি মছলাৰ পেষ্ট বনাই লৈছিলো সেইখিনিও ইয়াতে দি দিলো। এতিয়া মছলা আৰু পিয়াজখিনি কেইমিনিটমানৰ কাৰণে ভালদৰে ভাজি ল'ব লাগিব যাতে ইয়াৰ পৰা তেল সেপাৰেট হৈ ওলাই যায়। লগতে ৰ স্মেলটো যাতে নাথাকে তেনেকৈ ভাজি ল'ব লাগিব। আৰু এতিয়া মই ঢাকনি এখন লগাই দিলো। ঢাকনি অতৰাই লৈ মছলাখিনি আৰু 2 মিনিটমান সময় ভালকৈ ভাজি ল'ব লাগিব। ইয়াত তেল সেপাৰেট হ'বলৈ ষ্টাৰ্ট কৰিলে। ইয়াৰ লগে লগে আমি এতিয়া যিখিনি মাংস লৈছিলো সেইখিনি মছলাখিনিৰ লগত ভালদৰে মিহলি কৰি ল'ম। এনেকৈ মছলাখিনিৰ লগত আমি 5-10 মিনিটমান সময় ভাজিব লাগিব যাতে মাংসখিনিৰ পৰা তেল ওলাবলৈ ধৰে। এয়া আমাৰ মাংস প্ৰায় 5 মিনিটমান সময় ভজা হৈ গ'ল। লাহে লাহে চাওক একদম তেল সেপাৰেট হ'বলৈ ষ্টাৰ্ট কৰিছে। এতিয়া আমি ঢাকন লগাই ল'ম। ঢাকনিখন দাঙি লৈ পুনৰ দুবাৰমান লৰাই দিব লাগিব। এয়া চাওক মাংসৰ পৰা ইমান ধুনীয়াকৈ তেল ওলাইছে। যেতিয়া মাংসখিনি প্ৰায় ভজা হৈ যায় তেতিয়া নিজৰ যিখিনি তেল সেইখিনি এৰিবলৈ ষ্টাৰ্ট কৰে আৰু যিখিনি আমাৰ মছলাৰ গ্ৰেভি আছিলে পিয়াজ আদা নহৰু বিলাহী দিয়া সেইখিনিও একদম মিলি গৈছে তেলৰ লগত ধুনীয়াকৈ। এতিয়া মই আগতে যিখিনি আলু ফ্ৰাই কৰি ৰাখিছিলো সেইখিনি মাংসৰ লগত মিলাই দিলো। লগতে মই 2 কাপ গৰম পানী উতলা গৰম পানী লৈছো আৰু মাংসত মিলাই দিছো। এতিয়া মাংসৰ জোলখিনি উতল আহিবলৈ মই ঢাকনি এখন লগাই দিছো। ঢাকনিখন তুলি মই মাংসৰ জোলখিনি এবাৰ লৰাই ল'ম। বিৰাট ধুনীয়াকৈ উতল আহিছে আৰু ইয়াৰ লগতে আলু সিজিছে নে নাই সেইটো চেক কৰি ল'ম। এপিচ আলু মই ভাঙি চাইছো। এয়া আমাৰ আলু প্ৰায় সিজিছে। বেছি সময় লগা নাই কাৰণ অলৰেডি ফ্ৰাই কৰোঁতে সিজাই হৈ আছিলে। এতিয়া 5 মিনিটৰ কাৰণে পুনৰ ঢাকনি লগাই ল'ম। যিখিনি লং ইলাইচি দালচেনি আছিলে মই এনেদৰে খুন্দনাত খুন্দি ল'লো। ঢাকনিখন খুলি লৈ মই মাংসৰ জোলখিনি এনেকৈ এবাৰ লৰাই লৈছো। প্ৰায় সিজিছেই আৰু। এতিয়া মই ইয়াতে দি দিছো 3টা কেঁচা জলকীয়া আৰু যিখিনি গৰম মছলা খুন্দি লৈছিলো সেইখিনি ইয়াতে দি মিলাই দিছো। গৰম মছলা কেঁচা জলকীয়া যেতিয়া পিছত দিয়ে মানে হবৰ সময়ত দিয়ে তেতিয়া জোলখিনিত বিৰাট ধুনীয়া এটা সুগন্ধ আহে। পুনৰবাৰ 2 মিনিটৰ কাৰণে ঢাকিলো। এয়া চাওক আলুৰ লগত বনোৱা মাংসৰ জোল আমাৰ একদম ৰেডি। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি 10 মিনিটমানৰ কাৰণে ৰেষ্ট কৰিব দিম।
এয়া চাওক একদমেই ধুনীয়া হৈছে কালাৰটো মাংসখিনিৰ। এতিয়া মই এখন প্লেটত এনেদৰে পৰিৱেশন কৰি লৈছোঁ। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ইয়াৰ পাছত আহিবলগীয়া ভিডিঅ'খিনি চাবলৈ পাৰে।